জিলেলে জিলেলে আয়ো আয়ো জিলেলে হাও মাক চকলা কোনে ফোন কৰে আননোন নাম্বাৰ হেল্ল' কোনে কৈ আছা দাদা মই ভোকালীকান্দা চকৰ পৰা নিখিল পাঠিয়াই কৈ আছো। মাক চকলাই ভোকালী কান্দা চকৰ পৰা নিখিল পাঠিয়া কোনিয়ে তই দাদা মই আপোনাক এটা বিশেষ দৰকাৰতহে ফোন কৰিছো। হাও মাক চকলাই কি দৰকাৰে ইমান ডাঙৰ কিয় ফোন কৰিছা মোক দাদা মই আচলতে বহুত দুখীয়া মানুহ, কিবাকে খেতি বাতি কৰি ঘৰখন চলাই আছো। আজি কিছুদিন আগতে মই ঘৰৰ পিছফালে এটা পুখুৰী খান্দিছিলো আৰু সেই পুখুৰীটো খান্দোতে মই 3 কেজি মান সোণা পাইছো। এতিয়া মই সেই সোণাখিনি বেচিব খুজিছো, সেইকাৰণেহে আপোনাক ফোন মাৰিলো। মোক 20-25 হাজাৰ মান টকা দিলে আপুনি সোণাখিনি লৈ যাব পাৰিব। হাও মাইটাং 3 কেজি সোণা 20,000 টকা কি কয় মোৰ কিবা শুনিয়ে গাটো ৰম ৰম হৈ গৈছে ভাল বাৰু বাৰু আপুনি মোৰ নম্বৰটো ক'ত পালে দাদা নম্বৰটো কালেক্ট কৰিছো আৰু কিবাকে। মই গম পাইছো আপুনি বোলে সেই গাঁওখনৰ ডন আৰু আপোনাৰ বোলে বহুত ধন সম্পত্তি আছে, সেয়েহে মই আপোনাৰ নম্বৰটো লৈছো আৰু আপোনাৰ তাত ফোন মাৰিছো। সেইটোতো হয়ে বাৰু মই বাৰু এই গাঁওখনত ডন হয়ে কাৰণ মোকেতো চবে ভয় কৰে আৰু ধন সম্পত্তিও বাৰু নোহোৱা নহয় এই লাঠি মাৰা চকৰ ময়ে ধনী বাৰু পিছে দাদা আপুনি দেৰি নকৰিব, সোনকালে আহিব হা। ঐ ভাই কিয় নাজানে দে তই জল্দি মোক এড্ৰেছটো মোবাইলত চেণ্ড কৰি দে সোনকালে যাম মা কচম এনেকুৱা অফাৰ আৰু ক'ত পায় 3 কেজি সোণা 20,000 টকাত সঁচাই নে মিছাই যাওঁ নে নাযাওঁ ইমান দূৰ একেলাইতো আৰু যাব নোৱাৰো ৰহ পয়া লগাকে আৰু পাঠিয়াকে লগ ধৰ সেহেঁতৰ লগতে যাম আৰু 1 কেজি মান সোণা সেহেঁতক দিম দি বাকী 2 কেজি সোণা মোৰাই হ'ব ঐ হৰেণ বাটি একা বেয়া চাহ বনাই দি আদা আৰু জালুক দি ৰহ বয়া লাগে অলপ সময় বনাই আছো ৰহ। দে বনাও আৰু এই কঁঠালৰ কিবা খাব গৈছে কি খাবি কঁঠাল নকবাই কিয়া মোক লাগি একাপ ইলাইচি দিয়া চাহ বনাবা দি ঐ মাক চকলাই বুঢ়া হলিয়াই তই তোৰ দিনত পাকাৰি গাছ মৰি নোহোৱা হ'ল এতিয়া তই এই বয়সত ইলাইচি দিয়া চাহ খাবা এতিয়া এই পয়া লাগা লেভেল নামাবি তই যেতিয়া গেষ্টিক হ'ব তেতিয়া বুজি পাবি লেভেল দি চাহ খাৱা থৈ মাক চকলাই বালৰ গেষ্টিক এই কথা গেষ্টিক মোৰ দেহাত সোমোৱাৰ আগতে মোৰ পাৰ্মিশ্যন লৈ ল'ব লাগিব গম পাইছা পাত আহিলো মই পাৰ্মিশ্যন দিহে যাবা দেও আৰু গেষ্টিক আহিব পাৰ্মিশ্যন নোহোৱাকে হবা পাৰে চাওমিন হান দেহা কিন্তু আঠিয়া কলৰ সমান বল আছে মোৰ পয়া লাগা হ'ব দে তো ফাটা লেভেল নুশুনো আৰু এই পাঠিয়া এই লেডিজটোক লাগি এক কাপ ৰঙা চাহ বনাও আৰু এই পাঠিয়া তোৰ দোকানত দেখোন নগেনত জীয়াক বৰকাই আহে তাই নগেনো জীয়াক তাই চিখন নিবা আহে। কি কয় মাক চকলাই তাইও শিখৰ খায় তাই সদায় চিখন নিবা আহে। কি কয় পাঠিয়া মই ভাবছিলো তাইৰ লগতে বিয়াখন পাতিম পিছে তাইক বিয়া কৰিলে দেখোন মোৰ শিখৰৰ খৰচা বাঢ়িহে যাব আকা থৈ ভাল তাইক বিয়া কৰাবা নৰা বিয়া কৰিলো তাৰপিছত তোৰ ঘৰত শিখৰ হব আৰু তামোলৰ দৰকাৰ নহা হব তোৰ ঘৰত গেলিয়ে তামোল ফুট বানালগে ডাইৰেক্ট শিখৰ পাম পয়া লগা কথা ইনচাল কৰিবা আহিছা বেটা তই বৰ ভাল পাইছা মই বিয়া কৰাম বুলি কওঁতে ফকেতিয়াত মোৰ ঘৰত আহিলে তই শিখৰ খাব পাৰিবি সেইটো ভাবিয়ে তোৰ মনটো ভাল লাগছি চোৱাৰ বাচ্চা ভাই ভালতো লাগবই দেচোন দোকানত এনে যাবা নালগা হব পইচাটো দিবা নালগা হব এনে ফকেতিয়াত তোৰ ঘৰত গেলে শিখৰ খাব পাম কি মজা হব চলিহাত মই তোৰো কেতিয়াবা বিচাৰি ফুৰি আছো তহঁতে এটাই মৰি আছা আহি পয়া লগা পাঠি আহি ফালে শুন ডাঙৰ দৰকাৰ আছে তহঁতৰ লগত কি হলে পয়া লগা কি তই পিঞ্জিৰাপে দিয়া বান্দৰটোৰ নিচিনাকে হেফাই ফেফাই দাউৰি আহিছা পয়া লগা ডাঙৰ দৰকাৰ এটা আছে ইয়াতে কবা নোৱাৰা এই কাষ্টৰ লোক লাগি য'তে কওঁ মই যাওঁ এতিয়া তহঁত জল্দি হাও মাক চকলাই কি ইমান ডাঙৰ কথাই পাঠিয়া তোৰ চাহ হলে নাই চাহ বনাও জল্দি আমি চাহ খাই পেলাই যাওঁ তোক দেখোন এতিয়া বহিয়ে থকা দেখা পাইছো পয়া লগা অলপ দেৰি হ'ব মই চাহপাত খাই গৈছো দোকানতে বেপাৰী আহিলেহে চাহপাত ৰাখিব লাগিব। দে পিছে মই যাংগৈ তোৰ চাহ ৰখি থাকিব নোৱাৰা এনে ৰখি লব ভাল পয়া লগা কিয় মাতছে ইমান তাড়াতাড়ি নকয় কিয়া কৈ আছো মিছে কৈছে নেকি ভুল বাবা মাক চকলাই যদি মিছে কৈছি তাক লাগি যাই ল যদি মিছে কৈছি তাৰ পৰা ঘূৰি আহিম আৰু যদি সঁচাই হয় 3 কেজি যদি সোণা পাওঁ ভাবছো তই একেদিনে আমি কিমান ধনী হৈ যাম কথা হল তই যাবি নে নাযা পয়া লগা মাক চকলাই ইয়াৰ কথা শুনি তই যাবি নেকি তাক লাগি ইয়াকো মই মিছাতে ভুকাইছে ভাই মই নাযাওঁ তাক লাগি না কিয় নাযাওঁ এতিয়া 20,000 টকাত 3 কেজি সোণা ধেমালি নেকি হলেও মই নাযাওঁ ভাই এইগিলা বিশ্বাস কৰবা তাক পাইছো মই দে তই নাজানাই তোক আৰু তেল মাৰি নথয়ে পয়া লগা আমিয়ে যাওঁ দে তাততো বাদ দেখি যাক দে আমি দুটাই যাওঁ আমি দুটাই যাই লৈ আহো সেইগিলা বাদ দি এতিয়া 20,000 টকাটো কৰপে দিবি এতিয়া 20,000 টকাটো দিবা লাগব সিয়াক
থৈ মাক চকলাই তই পইচাও টেনশ্যন ল'বা নালাগে, পইচা মই দিম। তাৰপিছত শুনা বেছি পাৱাৰ লগে লগে আকৌ তই মোক ৰিটাৰ্ণ দিলি হ'লে এ হ'ব যৌ, পিছে পইচা হ'ব, মই একেদিনে ধনী হৈ যাম। যৌ জল্দি যৌ, ক'ত দেৰি কৰি আছ? সেয়া আকৌ ফোন কৰছি মানুহটোৱে, জল্দি যৌ। অ' দাদা আপোনালোক আহিছেনে? মই আপোনালোকৰ কাৰণে হাঁহৰ মাংস আৰু কোমোৰা বনাই থৈছোঁ, আপোনালোক আহক। হাঁহ কি কয় মাক চকলাই, হাঁহো মাংস আৰু কোমোৰা? এৰা জল্দি যৌ, খাবাও পাম পইচাও পাম, জল্দি যৌ। বছ খায়াত আহি পাইছি হম্প, এইকেইটা দেখাব আহন পাইছোঁ। বেটাহাত আইছা আহ। মা কচম কি হত দেখোন এইটো মহাৰাজা হৰত ধৰা। এই মোৰ দেখোন দেখি কিবা ভয়ে লাগি গৈছে। আইছা বাপাহাত, ময়ে মাতছিলো তহঁতক, আহ ময়ে মাতছিলো তহঁতক, আহিলি নে? তহঁত ফাঁচি গেলি মোৰ জালত। হা কি কব তই বুঢ়া এগিলা? তই দেখোন ডেকা বুলি কৈছিলি, তই দেখোন বহুত দুখীয়া বুলি কৈছিলি। তই দেখোন ভগৱানক চাগে কিজানি 2 বছৰ মানুহে সৰু আকাৱে। তই মোৰ ঘৰত আহি এনেকে কথা কব আহিছা? তই মাৰ ইয়াক। বেটা মাৰ খাই এতে লেভেল দিবা আহিছা তই? ঐ বুঢ়া, আৰু নাহোৱে, ভুলতে আহি গেলো, মাফ কৰি দিয়ে বুঢ়া, আমি যামেই এতিয়া বুঢ়া। পইচাৰ লোভতে আহি মই এইখিনি পালো, এতিয়াহে বুজি পালো মই লোভেই পাপে মৃত্যু। আইঅ মায়ো কি মাছিয়ে ৰাম জহলাহান বডিগাৰ্ডটো। পয়া লাগা কি হলে? পুনৰ খাজনা পালি নে নাই? নাই বাল, এনে মিছাতে ভুলকাইছি। আমিও লোভতে গেলো, যাওঁতে এটা বডিগাৰ্ডে অপৰ মাৰলে আমাক। বেটা হা, কৈছিলো নে মোৰ কথা নুশুনা? এতিয়া দেখছি না মই মান নাখাওকে ঘৰত থাকিব পালে, আৰু তহঁতে টকাৰ লোভত যাই মাৰ খাই আহিলি। কেনে পাইছা এতিয়া? সেইকাৰণে মানুহে কয় লোভেই পাপে মৃত্যু। অৱাই পয়া লাগা, আৰু লোভ চোভ নকৰোৱে এইগিলা। আৰু এইগিলা কোনোবাই ফোন কৰিলেও আৰু নাযাওঁৱে ভাই মই।